যাত্ৰা আৰম্ভ কৰিম আমি এতিয়া তুমি কিবা এটা কাইৰে ভাল লাগিব নমস্কাৰ এটি খুব শুভ সংবাদ লৈ ওলাইছোঁ আজি মৰমৰ বন্ধু বলিন ৰহনৰ এটি গীত আজি আমি উন্মোচনৰ দিশে আগবাঢ়িছোঁ খুব এটি সুন্দৰ গীত মই লিখিছিলোঁ মই সুৰ কৰিছিলোঁ আৰু বলিনে খুব সুন্দৰকৈ গাইছে আপোনালোকে শুনি ভাল পাব শ্বেয়াৰ কৰিব লাইক কৰিব ভাল লাগিব অকণমান গুণগুণাই দিছোঁ মই পাহাৰীয়া এজনী ছোৱালী হঠাতেই গ'ল মৰম লাগি মিচকিয়া তোমাৰ হাঁহিত মৰমতে দিম যেন লাগে চুমাকি তাইৰ চকুৰ চাৱনিয়ে মোকে কিনো বাৰু ক'লে ৰাতি ৰাতি তাইৰ কথা ভাবি ভাবি মোৰ টোপনি সৰিলে ৰাতি ৰাতি তাইৰ কথা ভাবি ভাবি মোৰ টোপনি সৰিলে গতিকে জুই হ'বলৈ আছে গতিকে প্ৰেমিকাক আমি আজি মুক্তি দিব লাগিব গতিকে প্ৰেমিকাক মুক্তি দিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব গতিকে আৰম্ভ কৰোঁ আহক আমি ভিডিঅ'টো দেখি কিছু আগবাঢ়িব লাগিব এনেকৈ আৰম্ভ কৰিলোঁ আমি যাত্ৰা আমি কিছু সময় যোৱাৰ পিছতে আমি বলিনৰ ঘৰত কিছু সময় ৰখিব লাগিব বলিনক লৈ যাব লাগিব গতিকে ৰখি বলিনৰ লগত আহি আছোঁ আমি মাছ ৰাতি যাত্ৰা কৰিছোঁ পথৰ মাজেৰে খুব কুঁৱলী পৰিছে সেইবাবে গ্লাছখন বাৰে প্ৰতি মোহাৰি থাকিবলগীয়া হৈছে এতিয়া আমি গৈ আছোঁ এতিয়া আমি গাড়ীখনত তেল ভৰাব লাগিব গতিকে আহক তেল ভৰাই লওঁ তেল দি লওঁ ইয়াত তেল দিছে মিটাৰটো দেখুৱাই দিছোঁ ৰ'ব অলপ ওচৰলৈ যাব লাগিব এয়া হৈ গ'ল তেল দি আছে এতিয়া কিবা এটা খাই ল'ব লাগিব গৰম পকৰি বনাই আছে পকৰি আৰু পিঁয়াজি খাই ল'ম আৰু কিবা এটা খাই ল'ব লাগিব গৰম নহ'ল এবাৰ এটিএমত সোমাইছোঁ এটিএমত পৰা উলিয়াই ল'ব লাগিব এবাৰ বস্তুটো আপোনাৰ লগত দেখুৱাম আচলতে এই অফিচটোৰ পৰাই যিবিলাক আচলতে ধনী মিউজিক হওক বিভিন্ন ইয়াত এডিটিঙৰ কাম চলে আপলোড ইয়াৰ পৰা হয় গতিকে আপোনালোকৰ এই ষ্টুডিঅ'টো মই অলপ দেখুৱাই দিব বিচাৰিছোঁ এই ষ্টুডিঅ'টো ইয়াৰ ভিতৰতে কাম কৰি ছেটআপটো আচলতে ইয়াতে যিসকল শিল্পীয় চেনেল থাকে ইউটিউব চেনেল ইয়াৰ পৰা কাম কৰা হয় ইয়াতে আপলোড কৰা হয় গোটেইখিনি বিষয়ে গতিকে আজি আমি ইয়ালৈ মূল উদ্দেশ্যটো হৈছে বলিন ৰহনৰ প্ৰেমিকা নামৰ এটি গীত আজি মুক্তি হ'ব সেই উদ্দেশ্যৰে ইয়ালৈ অহা হৈছে ইয়াৰ পিছতে যাম আমি লক্ষ্যজিতৰ ঘৰলৈ ষ্টুডিঅ'লৈ যাম আমি তেওঁলোকৰ ঘৰ পামগৈ এতিয়া আমি এয়া সেই লক্ষ্যজিতৰ ঘৰ পালোহি আমি লক্ষ্যজিতৰ ঘৰলৈ আমি ষ্টুডিঅ'ৰ ভিতৰলৈ এতিয়া সোমাই যাম ষ্টুডিঅ'ত আজি গান যিহেতু মুক্তি দিয়া হ'ব আজি প্ৰেমিকা বলিন ৰহনৰ যোন পৰশে লিখিছে
গতিকে ষ্টুডিঅ'ত সকলো ভিতৰত সোমাই আছে, সকলো ব্যস্ত হৈছে। কোনে কেনেকৈ ব্যস্ততা আজি ভিডিঅ'টোৰ মাধ্যমে সকলো দেখুৱাম আৰু ভিডিঅ'টোৰ পৰা আমি একেবাৰে শেষ মুহূৰ্তৰ ভিডিঅ'বোৰ দেখুৱাই আপোনালোকৰ পৰা বিদায় মাৰিম। কেমেৰাটো বেক কৰি পিনে বেকে দেখুৱা আকৌ কৈছোঁ, কেমেৰাটো বেক কৰি দেখুৱালে ভাল হ'ব, তাক কৈছোঁ। কেমেৰাটো বেক কৰি দেখুৱা, বেক কৰি দেখুৱা। ভাল মাল এটা আছে, এইটো বৰ বেলেগ কথা। এইটো দেখা লাগিলে কথাটো কি হ'ল, মোৰ মৰমৰ ভাইটি সৰু শইকীয়া এটা কথা ঘৰবে নাইকিয়া দেই, এইটো একদম ফকৰা যোজনা, যিহেতু আমি সুবিধা কৈছো, অকণ ধেমেলীয়া কৈছো, বেয়া নহ'ব দেই। সৰু শইকীয়া ঘৰ হৈছে সাপেক্ষে ধুনীয়া কথা। আমাৰ মৰম নাম হৈছে ফুলকবি সস্তা সৰু শইকীয়া ঘৰ হৈছে ধুনীয়া কথা হা। এতিয়া ইয়াক আমি এইখিনি ৰখাই লৈছো, এই গঁৰালতে ভৰাই দিছো, এই গঁৰালৰ ভিতৰত আমাৰ ষ্টুডিঅ'। এই খুব ধুনীয়া গীত লিখে ভাইটি। বৰা চাউলৰ জলপান এসময়ত সকলো ৰাইজকে খোৱালে, ইয়াৰ সৃষ্টি সফল হওক। ই বহুত কষ্ট কৰিছে আৰু কথা উঠি অহা প্ৰজন্মসকলৰ কাৰণে ইমান ধুনীয়া ধুনীয়া গীত লিখি দিছে। আৰু আমাৰ মন আকাশ আছে, সেইপিনে এই ধুনীয়া গীত লিখে মন আকাশে, বহুতকেইটা গীত জনপ্ৰিয় গীত লিখিছে। তাৰপৰা এইপিনে মানুহটো আকৌ বেলেগ হয় পাব্লিছ কৰিছে মানে মালটো দেখিছে নে? বেকৰ মালটো শ্ৰেণীবাসৰ ৰিচেণ্টলি আহি আছে ভিডিঅ', অসমৰ মানে ভাল অসীম দাই কোৰিঅগ্ৰাফ কৰিব আৰু গোটেই বস্তুখিনি পাব আপোনালোকে। আহি আছে ৰিচেণ্টলি ডিচেম্বৰ 15 তাৰিখে লক্ষ্যজিৎ বৰুৱা অফিচিয়েল চেনেল, তাতে চাব, তাতে পাব আপোনালোকৰ ভিডিঅ'। আৰু এইটো ৰাইজে ভাল পাইছে যথেষ্ট। আৰু বৰা ভাত ৰিলিজ হ'ল, আমাৰ মৰমৰ সৰু ভাই গাইছে। আৰু লক্ষ্যজিৎ বৰুৱা অফিচিয়েলত পাব বৰা ভাত। আৰু মনে গ'লে যে আপোনালোকে শুনি আছে, আৰু আজি আপোনালোকে প্ৰেমিকা পালে, আৰু কাইলৈ কি পাব নাজানো। গীতটোৰ বিষয়ে দুই এষাৰ কৈ দিয়া। গীতটো লিখিছে এজন আমাৰ সৌৰভ শইকীয়া, খুব ধুনীয়াকে লিখিছে। কথা খুব গাইছো মই, সকলোৱে মন দিব বুলি আশা কৰিলো। আৰু এইফালে আমাৰ বলিন্দাক আৰম্ভণি কৰাই আছো মই, গীতটোৰ লগত জড়িত। সকলোৱে বলিন্দাক অকণমান মন দিব, ধনী মিউজিকত সকলোৱে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বেছি অনুষ্ঠান বেছি এটা কথা নহয়, মই চিনাকি কৰিব আমাৰ লক্ষ্যজিৎ, মানে আমি ই নহ'লে একো নহ'ব আকৌ দেই। মানে এনেকুৱা মাল কৰিছে নাই বা গুলি মাল। কথাটো কি হ'ল, ইয়াৰ ঘৰ হৈছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ খেলোৱা ব্লকটো ফ্ৰণ্টে তলত এটা ঘৰ আছে, ওপৰত এটা ঘৰ। কম্পিউটাৰ মানে ওপৰত মানে সৃষ্টি মানে মালবোৰ ওপৰলৈ যাবগৈ লাহেকে। আমি এতিয়া তলত আছো। যিহেতু ইমান ভিতৰৰ জেগাৰ পৰা ইমান ধুনীয়াকে সৃষ্টি কৰি উলিয়াইছে। বয়সত বা মোতকৈ সৰু 4 বছৰমান খালি ৰাইবোৰ বহুত দীঘল উলিয়া, একো নাই বাৰু, সেইটো কথা নাই, মানুহে মোকে হ'ব বুলি ভাবিব। কথাটো কি হ'ল, ই আজি বহুত বছৰৰ পৰা কাম কৰি আহিছে, ভিতৰৰ জেগাৰ পৰা ইমান ধুনীয়া ধুনীয়াকে কামবোৰ কৰিছে। তো এইবাৰ অসমবাসী ৰাইজে আঁকোৱালি লৈছে আৰু ৰাইজ আহিছে, আমি ভাল পাইছো। আহিব, আমি ধুনীয়াকে সেইটোৱে আৰু গোটেইকেইজনৰ সহায় সহযোগত, আৰু অকলে বুলি সংগীত নহয়, আৰু গোটেইকেইজন আৰ্টিষ্ট লাগিব। ভাল এটা সংগীত কৰিবলৈ এজন ভাল আৰ্টিষ্ট দৰকাৰ হয়, এজন ভাল ছিংগাৰ দৰকাৰ হয়। আৰু গোটেইখিনি যিমানখিনি কাম কৰিছোঁ, গোটেইকেইজনৰ ভাল পাৰফৰ্মেঞ্চ দিছে, ইমান ধুনীয়াকৈ গীতবিলাক গাইছে। আৰু চেষ্টা কৰিছোঁ ভালকৈ ওলাই দিবলৈ গোটেইখিনি গীত। আশা কৰোঁ গোটেইকেইজনক ৰাইজে আদৰি ল'ব এইবছৰে সকলোৱে। আপোনালোকে আহিব, খেলোৱা ব্লকৰ ফ্ৰণ্টত আহি সুধিব লক্ষ্যঘৰ কোনটো, ৰাইজে দেখুৱাই দিব। আহক, কাম কৰক, ভাল পাব। আহিব ওজন প্লাছ আহিব, ইয়াত লাহেকৈ ওপৰ চিফ্ট কৰিব। ওজন প্লাছ আহি ইয়াত কামখিনি বৰ্তমান ছেটআপতে কৰি আছোঁ অলপ, ইয়াতে ধুনীয়াকৈ। বাকীখিনি আৰু কথা পাতিব, সকলো লগত আহিব। ভাল আছে, খুব ধুনীয়া আছে। আজি বাৰ্থডে শুভেচ্ছা সকলোৱে দিব, আমি দিলোঁ দেই। আমাৰ এইপিনে ককাইদেউ আছে, প্ৰেৰণা
লক্ষ্যজিতত সকলোৱে খুব ফূৰ্তি কৰিলোঁ। আজি লক্ষ্যজিতৰ জন্মদিন আছিলে, তাতে বৰ্লিন ৰহনৰ যি প্ৰেমিকা নামৰ গীতটো আছিলে মুক্তি লাভ কৰিলে। গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'বোৰ মোৰ চাই পিনে আপোনালোকে উৎসাহিত কৰিবলৈ নাপাহৰিব। গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰণি মাৰিছোঁ।